আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ৰৌতাবাসীয়ে অতি লাগতিয়াল এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিবলৈ সক্ষম হৈছে। কে ফাউণ্ডেশ্যন, কৃষ্ণ খৰেল ফাউণ্ডেশ্যন। ইয়াক তেওঁলোকে তিনিটা উদ্দেশ্য লৈছে, যি তিনিটা উদ্দেশ্য আজি মানৱ সমাজৰ কাৰণে আৰু বৰ্তমান পৰিস্থিতিৰ কাৰণে অতিকৈ দৰকাৰী। আজিকালি চৰকাৰে প্ৰতিটো শিক্ষানুষ্ঠানবিলাকক আজি আমাৰ এই পৰিৱেশ সম্পৰ্কত, শিক্ষাৰ সজাগতা সম্পৰ্কত, স্বাস্থ্যৰ প্ৰতি সম্পৰ্কত বিভিন্ন ধৰণৰ তেওঁলোকে পৰিকল্পনা লৈছে আৰু সমাজৰ প্ৰতি সজাগ কৰাবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰিছে। সঁচাকৈ আজি আমাৰ তেওঁলোকৰ সন্তানে কে ফাউণ্ডেশ্যন মাৰফতত তেওঁলোকে পৰিৱেশ সজাগতা, স্বাস্থ্য সজাগতা আৰু শিক্ষাৰ সজাগতা সম্পৰ্কে যিটো ব্যৱস্থা কৰিলে, তেওঁলোকে নিজৰ উদ্দেশ্যবিলাক বক্তব্য ৰাখিছে, সমাজৰ সহযোগিতা বিচাৰিছে আৰু গোটেই সমাজৰ মানুহবিলাকক যিসকলে ইয়াত উদ্যম ল'ব পাৰে তেওঁলোকক নিমন্ত্ৰণ কৰিছে। তেওঁলোকেও কৈছে যে আপোনালোকে যিটো উদ্যম লৈছে ভৱিষ্যত প্ৰজন্মৰ কাৰণে, তাৰ কাৰণে প্ৰত্যেকে ইভেন চৰকাৰেও বিভিন্ন ধৰণে তেওঁলোকে সহায় সহযোগ কৰিব। তাৰ কাৰণে বিভিন্ন বিভাগ, চৰকাৰী বিভাগ আছে, সমাজ কল্যাণ বিভাগ আছে, অন্যান্য বিভাগ আছে, তেওঁলোকক সহযোগ কৰি অনাগত দিনবোৰৰ নেক্সট জেনেৰেশ্যনবিলাকত, অহা জেনেৰেশ্যনৰ কাৰণে যিটো ব্যৱস্থা ফাউণ্ডেশ্যন যিটো ক্ৰিয়েট কৰিব লাগে সেই ব্যৱস্থা তেওঁলোকে কৰিবলৈ ওলাইছে। মই তেওঁলোকক আপোনালোকৰ মাৰফতত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰত এই পৰিৱেশে সঁচাকৈ এই অঞ্চলবিলাকক আৰু এই অঞ্চলৰ পিছতেই ষ্টেট পৰ্যায়ত, ইণ্টাৰনেশ্যনেল পৰ্যায়ত হয়তো এই সুবিধাটো অৰ্জন কৰিবলৈ সক্ষম হ'ব, তাকে কামনা কৰিছোঁ। আৰু সুবিধাটো প্ৰতিটো ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰাও অশেষ সুবিধাবিলাক পোৱাৰ সক্ষমতা আছে। শিক্ষাৰ ক্ষেত্ৰত এতিয়া যিবিলাক ল'ৰা ছোৱালীবিলাকে এতিয়া ফাইনেন্সিয়েল অৱস্থাৰ কাৰণে তেওঁলোকে হয়তো মেৰিট থাকিলেও, তেওঁলোকৰ মানে মেধা শক্তি থাকিলেও তেওঁলোকৰ বিভিন্ন সুবিধা নাথাকিব পাৰে। তেওঁলোকে কেৰিয়াৰ কাউন্সিলিঙৰ কাৰণে, জীৱন গঢ়াৰ কাৰণে যিবিলাক ব্যৱস্থা থাকে, ৰাস্তাবিলাক থাকে, সেই ৰাস্তাটো নাজানিব পাৰে অসুবিধাৰ কাৰণে। সেই ব্যৱস্থাবিলাক এওঁলোকে ৰাস্তাবিলাকক বিভিন্ন ধৰণে দেখুৱাব। ইভেন তেওঁলোকে আৱশ্যক হ'লে আৰ্থিক দিশত সাহায্য কৰি হ'লেও তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বৰ্তমান পৰিস্থিতি সাপেক্ষৰ শিক্ষাত তেওঁলোকে সহায় কৰিব সক্ষম হ'ব। হয়, এই গছপুলিটো আজিতো পৰিৱেশৰ উৎকৃষ্ট যিটো প্ৰচেষ্টা, পৰিৱেশ অক্সিজেনৰ অভাৱত, গছ গছনিৰ অভাৱত যিটো পৰিস্থিতিৰ উদ্ভাৱন হৈছে, আমাৰ ইমবেলেঞ্চ যিটো ভাৰসাম্যতাহীনতা পৰিৱেশৰ সৃষ্টি হৈছে, তাৰ একমাত্ৰ ৰক্ষা কৰাৰ উদ্যম হৈছে বৃক্ষৰোপণ। অক্সিজেনৰ এটা পৰিৱেশ আনিব, সুৰক্ষা কৰিব। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো। এটা গোটেই বিশ্বব্যাপী পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিছে আৰু তাকো এওঁলোকে ব্যৱস্থা কৰিছে। দুজন ল'ৰা, আমাৰ মাধৱ খৰেল আৰু যাদৱ খৰেল, তেওঁলোকে পিতৃৰ নামত, কৃষ্ণ খৰেলৰ নামত তেওঁলোকে তিনিটা বিষয়ক লৈ পেলাই এটা NGO এটা আজি অপেনিং কৰিছে বা ইনগৰেশ্যন কৰিছে। সেই তিনিটা অনুষ্ঠান বিশেষভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত আৰু এটা হ'ল স্বাস্থ্যৰ ক্ষেত্ৰত, পৰিৱেশৰ ক্ষেত্ৰত। এই তিনিটা কি বুলি কয় স্তম্ভত তেওঁলোকে হাত দিব ওলাইছে। এই তিনিটা যিটো বস্তু জীৱনৰ কাৰণে, মানুহৰ কাৰণে, এজন ব্যক্তিৰ কাৰণে যিটো দৰকাৰ, বাচি থকাৰ কাৰণে যিটো বেছিকৈ প্ৰয়োজনীয়, সেই তিনিটা বস্তুতে তেখেতসকলে হাত দিছে। মাধৱ খৰেল আৰু যাদৱ খৰেল, কৃষ্ণ শৰ্মা বা কৃষ্ণ খৰেলৰ পুতেক দুজনে। আমি নথৈ আনন্দিত হৈছোঁ। মোক তেনেকেই তেওঁলোকে জন্ম পিতা নহ'লেও মোক এনেই দেউতা হিচাপে, দেউতাৰ বন্ধু হিচাপে তেওঁলোকে মানে। সেইকাৰণে মোক আজি প্ৰাক্তন বিধায়ক হিচাপে ইয়াত উপস্থিত থাকিবৰ কাৰণে মোক মাতিছিলে। আজিৰ পৰা এসপ্তাহমানৰ আগতে মই যোৱাকালি আৰু তাৰ আগদিনা 3 দিন আগত মই কোকৰাঝাৰ এই বিজনেছহে আছিলোঁ, বড়ো সাহিত্য সভাৰ তাত প্ৰতিনিধি হিচাপে আছিলোঁ। কিন্তু ৰাতিপুৱা আজি 5টা বজাত উঠি পেলাই মই আহিব লগা হ'ল এইটো প্ৰগ্ৰামটো উদ্বোধনীত অনুষ্ঠানটি থাকিবৰ কাৰণে। ভাল লাগিছে। আৰু ৰাইজৰ যিখিনি উপস্থিতি, ৰাইজৰ যিটো উৎসাহ উদ্দীপনা বা ৰাইজক তেওঁলোকক যিটো আশীৰ্বাদ দিছে, নিশ্চয় তেওঁলোকে এই তিনিটা স্তম্ভত যিটো হাত দিছে সেইটো নিশ্চয় ফলৱতী হ'ব। ৰাইজৰ আশীৰ্বাদ থাকিব আৰু ময়ো আশা কৰোঁ আশীৰ্বাদ নিশ্চয় কৰিব আৰু ভগৱানৰো, ঈশ্বৰৰো তেওঁলোকৰ ওপৰত নিশ্চয় ভগৱান, ঈশ্বৰ বা আল্লাহ, যীশুখ্ৰীষ্ট চবেই সহায় কৰিব, সেইটো আশা কৰিছোঁ।
আৰু পুতেক ডাঙৰ পুতেক যিজনে 42 বছৰৰ পিছত মাত্ৰ 70 বছৰ বুলি কৈছে, সেইটো মই নামানো। 70 বছৰ নহয়, এতিয়া 100 বছৰ মানুহ বাচি থাকিব লাগে। মইতো এই জাপানৰ 110 বছৰ 115 বছৰ সেইটোহে মই সদায় হিচাপ কৰি থাকোঁ। সেই গতিকে মই ৰামদেৱৰ শিষ্য হৈ পেলাই সেইটো মোৰ পতঞ্জলি এটা আছে, ৰৌতা আঞ্চলিক পতঞ্জলি কমিটি আছে। মোৰ ছাত্ৰবিলাক প্ৰায় 70 আপৰ মোৰ ছাত্ৰবিলাক আছে। সেই গতিকে 70 মাত্ৰ নহয়, যিজনে আজি 3টা স্তম্ভত হাত দিছে, মাধৱ খৰেল 70 বছৰ নহয় 100 বছৰ বাচি থাকিব আৰু সমাজৰ কাৰণে এই 3টা স্তম্ভত কাম কৰি যাব, সেইটো আশা কৰিছোঁ। এনজিঅ'ৰ সেইটো নন গভৰ্ণমেণ্টেলটো চৰকাৰে দিবও পাৰে, কৰ্মৰ ক্ষেত্ৰ চাই পেলাই চৰকাৰে দিয়ে, সেইটো আমি দেখা পাইছোঁ। যেনেকৈ আমাৰ গছ ৰোৱা এই মাজুলীৰ যিজন পেগু নে কি আছিলে গছ ৰোৱাজন, যাদৱ পায়েঙে তেখেতে অকলে হাজাৰ গছ ৰুইছিল, এতিয়া হাজাৰ এতিয়া জীয়েকজনীও ৰুই আছে। সেইটোত নিশ্চয় কিবা এই চৰকাৰৰ সহায় সহযোগ আছে। আৰু তেওঁলোকেও যদি নাম গভৰ্ণমেণ্টেল যদিও কৈছে, তথাপিও পিছত তেওঁলোকৰ ইণ্টাৰনেশ্যনেলি কিছুমান চেৰিটি ফাণ্ড আছে, সেইবিলাক পাবলৈ তেওঁলোকে সক্ষম হ'ব। এতিয়া যুক্তৰাষ্ট্ৰৰ কথাই কওঁ, আমেৰিকাই কওঁ বা ইউৰোপ ইউনিয়ন কাণ্ট্ৰিত তেওঁলোকৰ তেনেকৈ চেৰিটি ফাণ্ড থাকে, সেইবিলাকত এপ্লাই কৰিলে নিশ্চয় তেওঁলোকে নন গভৰ্ণমেণ্টেল। ইণ্ডিয়া গভৰ্ণমেণ্টত তেওঁলোকে এপ্লাই নকৰিলেও তেনেকৈ সন্তুষ্ট হৈ পেলাই ৰাইজৰ কাৰণে কাম কৰিছে। বিশ্বৰ শান্তি বা সুস্বাস্থ্য ৰাখিবৰ কাৰণে তেওঁলোকে কাম কৰিছে। সেইটো ক্ষেত্ৰত নিশ্চয় নাম গভৰ্ণমেণ্টেল হ'লেও এই চেৰিটি ফাণ্ড থাকে, তেওঁলোকৰ পৰা সেইখিনি সহায় পাব বুলি মই আশা কৰিছোঁ।